নমস্কাৰ বন্ধুসকল, মই মণি মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আপোনালোকে কেনেকৈ আছে? নিশ্চয় ভালেই আছে আৰু ময়ো ভালেই আছোঁ। আপোনালোকে ভালে থাকক, সুস্থই থাকক এই কামনাই কৰোঁ ভগৱানৰ ওচৰত, আৰু মোকো আশীৰ্বাদ কৰিব ময়ো যাতে ভালে কুশলে থাকোঁ। ৰাতিপুৱাৰ কামখিনি কৰি মেলি তাৰপিছত কেইটামান কাপোৰ ধুলোঁ, কাপোৰ ধুই গা ধুই পেলাই ভাত বনালোঁ। আপোনাৰ আলু আৰু কণী ভাতত দি দিছোঁ আৰু ল'ৰাটোক খোৱাই বোৱাই স্কুললৈ পঠালোঁ। আৰু তাক স্কুললৈ পঠাই তাৰপিছত মই বাকী কামবোৰ কৰিলোঁ। আৰু এতিয়া আৰু মোৰ বেলেগ কাম নাই, এতিয়া মোৰ খালি ৰন্ধা বঢ়া কাম আছে দুপৰীয়াৰ কাৰণে। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আশা কৰিছোঁ নিশ্চয় ভাল লাগিব। যোনে মোৰ ভিডিঅ' নতুনকৈ চাই আছে প্লিজ আপোনালোকক কওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাছত থকা বেল আইকনটি বজাই দিব। আজি দুপৰীয়া সাজত এটা ৰেচিপি দেখাম আপোনালোকক। ৰেচিপিটো হ'ল মাছৰ লগত সৰিয়হ আৰু আলু দি পেলাই বনাম। আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি ক'বলৈ নাপাহৰিব, আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। এতিয়া মই ৰেচিপিটো বনাই আছোঁ, মোৰ লগত থাকিব আৰু ভিডিঅ'টো চাই থাকিব। এয়া চাইছে, ইয়াত মই মাছ কাটি তাৰপিছত ভালদৰে ধুই পেলাই আপোনাৰ হালধি আৰু নিমখ দি মাখি থৈছোঁ। ইয়াত আলুকেইটা কাটি ধুই থৈছোঁ, আৰু ইয়াত সৰিয়হ, গোটা জিৰা, আদা, ৰহুন, পিঁয়াজ, জলকীয়া এইকেইটা পিচিছোঁ, আৰু তাত আৰু মছলা দিম। ইয়াত এতিয়া মই আৰু অলপ জলকীয়া গুড়া দি দিছোঁ। তাৰপিছত হালধি দি দিছোঁ, নিমখ দি দিছোঁ। এতিয়া মই গেছটো অন কৰি লৈছোঁ, আৰু এতিয়া মই মাছটো ভাজিম। কেৰাহীটো ভালদৰে গৰম হৈ লওক। এতিয়া কেৰাহীটো অলপ গৰম হৈ গৈছে, এতিয়া মই তেল ঢালি দিছোঁ কেৰাহীত। তেলটো গৰম হৈ লওক। তেলটো গৰম হৈ গৈছে চাইছে। এতিয়া মই মাছকেইটা তেলত এৰি দিম। এয়া চাইছে মোৰ মাছ ভাজি হ'ল। এতিয়া মই নমাম। এয়া চাইছে মোৰ মাছ ভজা হ'ল। এতিয়া মই আলুটো ভাজি ল'ম। চাইছে আলুটো দি দিছোঁ। এয়া চাইছে আলুটো ভাজি হ'ল। এতিয়া মই নমাম। এতিয়া মই আকৌ কেৰাহীটোত অলপ তেল দি দিছোঁ। পিঁয়াজটো তেলত দি দিছোঁ। পিঁয়াজটো অলপ ৰঙা হ'ব দিওঁ। পিঁয়াজটো ভজা হ'ল অলপ। মছলাটো মই এতিয়া ঢালি দিম। এতিয়া মই ভালদৰে মছলাটো তেল আৰু পিঁয়াজৰ লগত মিক্স কৰি ল'ম। এয়া চাইছে মছলাটো কি ধুনীয়া ভজা হৈছে। এতিয়া মই তাত আলুকেইটা এৰি দিম। আলুকেইটা এৰি দিলোঁ, আৰু এতিয়া মই আকৌ মিক্স কৰি ল'ম মছলাটোৰ লগত, সৰিয়হটোৰ লগত আলুকেইটা।
এয়া চাইছে আলুটো মছলাৰ লগত কি ধুনীয়া মিক্স হৈ গৈছে। এতিয়া মই পানী দি দিম। এতিয়া চব্জিটো উতলক, তাৰপিছত মাছটো এৰি দিম। এয়া চাইছে চব্জিটো উতলি গৈছে, এতিয়া মই মাছ দি দিম। এয়া চাইছে মোৰ চব্জি হৈ গ'ল। আৰু আলুকেইটা কি ধুনীয়া সিজি গৈছে। মই এতিয়া লমাই দিম, আপোনালোকক লমাই পেলাই দেখাই আছোঁ। এয়া চাইছে চব্জিটো কি ধুনীয়া কালাৰ হৈছে। এয়া চাওক চব্জিটো কি ধুনীয়া হৈছে।